নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা এটা হাতৰ কাম। এই হাতৰ কামৰ এটা প্ৰয়াসৰ লগতে আমি কেনেদৰে অধ্যয়ন কৰিছোঁ, সেই অধ্যয়ন কৰাৰ লগতে আন 10জনক কেনেকৈ শিকাব পাৰোঁ বা উঠি অহা নতুন প্ৰজন্মক আমি কেনেদৰে আমি দেখাব পাৰোঁ, তাৰ এটা আমি ছাত্ৰ ছাত্ৰীসকলক আইচক্ৰীমৰ ষ্টিকৰ পৰা আমি নতুন বস্তু এটা শিকাবলৈ যত্ন কৰিছোঁ। আহক আমি তেওঁলোকৰ বা ছাত্ৰ ছাত্ৰীসকলক সেই ছাত্ৰ ছাত্ৰীক কেনেকৈ মানে বনাইছে বা তৈয়াৰ কৰিছে আমি অধ্যয়ন কৰোঁ। এয়া আছে আমাৰ পিয়ম। কেনেকুৱা লাগিছে বনাই আজি? ভাল লাগিছে। অকণমান জোচে কোৱা। অবিনাশ কেনেকুৱা লাগিছে? ভালে লাগিছে। নিজে ভালকৈ বনালে ভগৱানৰ ওপৰত এনে ভালকৈ বহিব। পিয়ম আৰু কেনেকুৱা লাগিছে এইটো? ভাল লাগিছে। এতিয়া দেখিছে আমাৰ এয়া পিয়ম ভৰালি আমাৰ আঠাটো কেনেকৈ লগাইছে, এবাৰ লগাই দেখুওৱা। লগোৱা একো নাই। জন্মাই এই আমাৰ লগাইছে আমাৰ অবিনাশ। এতিয়া কেনেকৈ বনাইছোঁ এইটো বস্তু এতিয়া অধ্যয়ন কৰিছে। এইটো বস্তু এনেকৈ এবাৰ এনেকৈ দিয়া, এবাৰ এতিয়া এনেকৈ দিয়া। এইটো আঠা লগোৱাচোন, এতিয়া আঠা লগোৱা। এবাৰ এতিয়া এইটো আমি আঠা দি লগাই লৈ গৈ আছোঁ। এইটো আমাৰ পিয়ম ভৰালি হয়। এটা আমি বনাই শেষ কৰিলোঁ। এতিয়া এইটো নেক্সটটো হৈছে আমাৰ পিয়ম ভৰালি। ইয়াৰ পিছত আমি বনাম কলমৰ ষ্টেণ্ড। এতিয়া বনাম এতিয়া আৰু বহুত সময় আছে। বহুত সময় আছে। 10টা বাজিব পাৰে আজি। 10টা নহ'লে 12টা বাজিব পাৰে। টাইমৰ কথা নাই, অকল পাৰিব লাগে। পাৰিব লাগে, যিমান পাৰে পাৰিব লাগে, হয়নে? এয়া দেখিছে, এই আমাৰ পিয়ম ভৰালি নিচেই সৰু লোৱা, কিন্তু চেষ্টা যে কৰিছে সেইটোৱে বহুত। এই আমাৰ পিয়ম ভৰালিয়ে আঠা দিছে। অকণমান প্ৰয়াস কৰিছে। এয়া চক পিয়ম ভৰালি আগতে এনেকুৱা বনাইছিলানে? নে এবাৰ প্ৰথম পাইছা? অবিনাশে কেনেকুৱা পাইছা? আগতে পাইছিলানে এনেকুৱা? এতিয়া পাইছা? আগতেতো ক'ৰবাত শিকিছিলা, তাততো পোৱা নাছিলে। প্ৰেক্টিকেলৰ বস্তু নিশিকাইছিলে। ছেটিং অকল মানে পেজখন থৈ দিয়ে আৰু চাই আঁকি থাকিব লাগে। হাতত ধৰি শিকোৱা নাছিলে। পেপাৰ এতিয়া তোমালোকৰ হাতত যদি শিকাইছে, এতিয়া নতুন বস্তু শিকিব পাৰিছে ন? এতিয়া পাৰিছে ন? এতিয়া এইটো অকণমান কাম বাকী আছে, সেইটো আৰু প্ৰায় শেষেই হ'ব। এতিয়া আমি শেষ কৰিম। এতিয়া লাষ্টত আমি ইয়াৰ পিছত নতুন বস্তু যিটো শিকাম সেইটো এবাৰ দেখাম। এবাৰ আৰু এটা বনাব আছেই। ঠিক আছে, এতিয়া বনাইছোঁ আমি কলমৰ ষ্টেণ্ড। এয়া বনাই আছে কলমৰ ষ্টেণ্ড। আৰু এয়া পিয়ম ভৰালি। কৈছিলোঁ ন আমি এতিয়া কলমৰ ষ্টেণ্ড বনাম বুলি। কেনেকুৱা লাগিছে? মজা। ঠিকে আছে নে? ঠিকে আছে। এয়া বনাই আছে, চেষ্টা কৰিছে। এয়াটো সৰু ল'ৰা পিয়ম ভৰালি, ইয়াতকৈ ডাঙৰ। এইটো আমাৰ অবিনাশ বৰা। অবিনাশে বনাইছে ধুনীয়াকৈ। চেষ্টা কৰা। শেষ হ'লে বা আৰু আধা হ'লে অকণ আকৌ এবাৰ দেখাম। বনাই আছোঁ। ঠিক আছে, এবাৰ ইজাতকৈ দিয়া। এবাৰ এবাৰ ইজাতকৈ দিয়া। এয়া পিয়ম বনাই আছে। দিয়া এনেকৈ দিয়া, একো নাই দিয়া। দিয়া ঠিক আছে। এতিয়া এইটো বনাই শেষ কৰিলোঁ। এতিয়া এইটো বনাই শেষ কৰিলোঁ কলম।